নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ দেই আপোনালোকক সকলোকে। যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। মোক যে ভিডিঅ' বনাবলৈ আপোনালোকে ইমান উৎসাহ জগাইছে আৰু ইমান মৰম দিছে। আৰু আজি মই আহিছোঁ আমাৰ আহুখাতৰ মায়ামৰা নামঘৰলৈ, যিহেতু ভাদৰ মাহত নাম লৈ থকা হয়। আৰু আজি আমাৰ চুবুৰীটোৱে একেলগে কেইবাঘৰো লগ লাগি শৰাই দিয়া হৈছে আৰু মই আহিয়ে সেৱা কৰি ল'লোঁ। তাৰপিছত এতিয়া নাম গাবলৈ হ'বই। এতিয়া ইমান ধুনীয়াকৈ নাম লৈছে নহয়, আপোনালোকক অকণমান শুনুৱাই দিবলৈ লৈছোঁ। প্ৰথমৰ পৰা নাম লোৱা দেখাব নোৱাৰিলোঁ, তথাপিও অকণমান দেখালোঁ বাৰু। আৰু বাইদেউ মাতটো যে ইমান ধুনীয়া নহয়, গোটেই নামঘৰটোতেই শুনে মাতটো। তাৰপিছত আমি এতিয়া চাহ দিয়া জেগালৈ আহিলোঁ অকণমান সহায় কৰি দিবলৈ। আৰু এইফালে আমাৰ কুটুমনি দুগৰাকীয়ে পূৰা কামত লাগি আছে, এইফালে চাহ দি আছে আৰু এইফালে আহি আছে মানুহবোৰ চাহ খাবলৈ। এইফালে আমাৰ মিঠাই ৰান্ধনি আৰু নামঘৰটো অকণমান দেখাই দিছোঁ আপোনালোকক। এয়া আমাৰ আহুখাত মায়ামৰা নামঘৰ। সকলোৱে খোৱাৰ পিছত এয়া আমিও খাবলৈ বহি ল'লোঁ। চাহ দি দি ভাগৰি পৰিলে দেই এখেতসকলে। ময়ো বাৰু বাতি চাতি ধোৱাত অলপ সহায় কৰি দিলোঁ। তাৰপিছত মই এতিয়া কাম কৰা মানুহখিনিক অলপ চিনাকি কৰাই দিছোঁ দেই। এইফালে আমাৰ মিঠাই ৰান্ধনি এতিয়া চাহ খাবলৈ বহিছে, চাব দেই, হাঁহি চাব। কি ক'ম আৰু বাতি ধুই ধুই ভাগৰ লগা বাইদেউগৰাকী নিজে নিজে পৰিচয় দিব আপোনালোকক চাওকচোন। বাতি ধুই ধুই বোলে ভাগৰ লাগি গৈছে। কি ক'ম আৰু আমাৰ বাইদেউগৰাকীৰ কথা। তাৰপিছত এইফালে আমাকো কৈছে আৰু এতিয়া আমি কাম বন কৰি এতিয়া চাহ খাবলৈ বহিছোঁ চবেই খোৱাৰ পিছত। চাহ তাহ খাই হৈ গ'ল। তাৰপিছত আমাৰ শৰাইও ভাঙিলে, সকলোৱে সেৱা কৰিও হৈ গ'ল। মানুহবোৰ এতিয়া ঘৰলৈ যাবলৈ হৈছে। আমি এতিয়া এইবোৰ চাফা কৰিহে ঘৰলৈ যাব পাৰিম। নামঘৰ সৰা মোচা এইবিলাক আমি কৰি থৈ যাব লাগিব, যিহেতু কাইলৈৰ পৰা আকৌ নাম ল'ব লাগিব। শৰাই দিলে বহুতখিনি কাম থাকে, আমি এতিয়া চাফা কৰিহে ঘৰলৈ যাব পাৰিম। নক'বা আকৌ, দৰ্জা খুলি দিয়া পাপা, আঁতৰি দিয়া। কি আনিছে পাপাই? আচলতে ব্ৰইলাৰটো আনিছিলে গোটা গোটাকৈ ফ্ৰাই কৰি খাবলৈ, কিন্তু মোৰ আজি ইমানেই ভাগৰ লাগিছে, দিনটো মানে ঘৰ মোচাৰ পৰা আদি কৰি বহুতখিনি কামে কৰি যাব লগা হৈছিল নামঘৰলৈ। সেইকাৰণে কি কৰিম আৰু উপায় নাই, আজি তেনেকৈ খোৱা নহ'ব। মাহীহঁতৰ ঘৰৰ পৰা পূৰা চফা কৰি লৈ আহিছিলে, কিন্তু কাটিহে অনা নাছিলে। এতিয়া কটা কামটো আকৌ মোৰেই, কি কৰিম আৰু এতিয়াতো কাটিয়ে দিব লাগিব। অকণমান বনাই লৈছে এতিয়া খাবৰ কাৰণে, ৰাতি খাবৰ কাৰণে। আৰু আজি ভিডিঅ'টি আপোনালোকে চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব দেই।